আজিৰ দিনটো অসমৰ জাতীয় জীৱনৰ কাৰণে এক উল্লেখযোগ্য দিন, আনন্দৰ দিন, খুব আৱেগৰ দিন। কাতি বিহু আজি চৰকাৰীভাৱেও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰতিখন জিলাতে অনুষ্ঠিত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰাও প্ৰতিখন জিলা সমিতিয়ে গাঁও অঞ্চলত চাকি বন্তি জ্বলাই আই মাতৃক আমাৰ লক্ষীক স্মৰণ কৰিছে আৰু গাঁৱৰ ৰাইজৰ কৃষি ক্ষেত্ৰখন উজ্বলাই তোলক তাৰ কামনা কৰা হৈছে আৰু কৃষকসকলৰ সকলো প্ৰকাৰে যাতে দুগুণ তেওঁলোকৰ আয় বৃদ্ধি হয় তাৰ কাৰণে উদগনি জনাবৰ কাৰণে আমি এৱাৰনেছো দিছোঁ। গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ কাতি বিহু এইবাৰ সাৰ্বজনীন ৰূপত গাঁৱে ভূঞে উদযাপন কৰাটো এক উল্লেখযোগ্য আৰু ৰাজহুৱাভাৱে এনেকুৱা ধৰণৰ কাতি বিহু উদযাপন কৰা নাছিল। তুলসী তলত বন্তি জ্বলোৱা, পথাৰত চাকি জ্বলোৱা, গাঁৱে প্ৰতিখন ঘৰৰ মানুহ আহি ইয়াতে একেলগে 1000 চাকি এতিয়া আমি ইয়াত জ্বলাইছোঁ আমাৰ মোহন গাঁৱত। গতিকে এইবিলাকেই হৈছে কৃষকসকল একত্ৰিত হৈ সমাজখন সংগঠিত কৰা, শক্তিশালী কৰা আৰু পৰম্পৰাগতভাৱে যিবিলাক আমাৰ অনুষ্ঠান চলি আহিছে অতীতৰ পৰা, তুলসী গছত চাকি জ্বলাই আমি চাকি বন্তি জ্বলাই কৃষি পথাৰখন উজ্বলিবৰ কাৰণে নিজৰ পথাৰলৈ গৈ আমি ভঁৰালতো আমাৰ পিঠা কলে আমি আইৰ মাতৃক আদৰণি জনাওঁ। এই কথাবোৰ আমাৰ এতিয়া নহয়, পৰম্পৰাভাৱে চলি আহিছে। এইবিলাকে অসমীয়া জাতীয় জীৱনত শক্তিশালী কৰি তুলিব, সকলো শ্ৰেণীৰ ৰাইজৰ মাজত ভাতৃত্ববোধ জগাই তুলিব, অসমীয়া সমাজখন শক্তিশালী কৰা। কৃষিৰ ওপৰতে যিহেতু অসমৰ প্ৰায় 80% ৰাইজ নিৰ্ভৰ কৰে অসমৰ, গতিকে এই কৃষি উন্নতি আমাক লাগিব। আমি দুগুণ কৃষি উৎপাদন কৰিবৰ কাৰণে পথাৰবিলাক জীপাল কৰি তুলিব লাগিব, চৰকাৰী আঁচনিবিলাক ল'ব লাগিব আৰু ৰাইজেও আমি নিবনুৱাসকলেও ভাবিছোঁ তেওঁলোকেও এইবিলাক কৃষি ক্ষেত্ৰখনত জড়িত হ'লে আমি অসমৰ বহু নিবনুৱা সমস্যাৰ সমাধান হ'ব আৰু তেওঁলোক আৰ্থিকভাৱে সচ্ছল হ'ব পাৰিব। গতিকে ই হ'ল অসমৰ আজি খুব আন্তৰিকতাপূৰ্ণভাৱে আড়ম্বৰপূৰ্ণভাৱে গাঁৱত এইবিলাক পিঠা পনা খাই হাঁহি মাতি ৰাইজে এনেকুৱা ধৰণে কাতি বিহু উদযাপন কৰাটো যদিও কঙালী নহয়, ই এতিয়া বাকীকেইটা বিহুৰ যেনেকৈ উদযাপন কৰে ঠিক তেনেধৰণে উদযাপন কৰিছে। আই নাম দিহা নামেৰে গোটেই অঞ্চল মুখৰিত কৰি তোলে। এইবিলাকে হৈছে আমাৰ সামাজিক বান্ধোন। এই বান্ধোনৰ জৰিয়তে কাতি বিহুৰ জৰিয়তে আগন্তুক দিনত আমি এখন শক্তিশালী সমাজ অসমৰ কামনা কৰিব পাৰোঁ। তাকে মই আজি উদ্যোক্তাসকলক মই ধন্যবাদ জনাই এই কাতি বিহুত অংশগ্ৰহণ প্ৰতিখন আই মাতৃলৈ মই কাতিৰ আন্তৰিক শুভেচ্ছা ওলগ জনাওঁ।